আজি আচলতে ক'বলৈ একো মনটো ভালেই লাগি থকা নাই, কিয়নো যেতিয়াৰ পৰা আমাৰ শিল্পীসকলৰ এই মাহটো আচলতে বহুত বিশেষ হয় আমাৰ বাবে, কিন্তু এই বছৰটো একেবাৰে ভাল লাগি থকা নাই। কাৰণ যেনিয়ে যাওঁ যেনিয়ে আমাৰ দাদাৰ গীতসমূহ বাজি থাকে, আৰু ক'ৰবাত যদি অনুষ্ঠানত যাওঁ সেই একেবোৰ গানতে আমাক নাচিবলৈ দিয়ে যিবোৰত অভিনয় কৰিছিলোঁ দাদাৰ। উপায়ো নাই, মানুহে বিচাৰে, কিন্তু এতিয়া এনেকুৱা হৈছে যে তেওঁৰ মাতটো শুনিলেই দুখ লাগি আহে। গতিকে আজিৰ বহাগৰ প্ৰথম দিনটোতে দাদাক আচলতে ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ য'তে আছে যাতে ভালদৰে থাকে, আৰু আমাৰ জুবিন দা সদায় একেই যাতে থাকে, আৰু অসমলৈ যাতে কেতিয়াবালৈ হ'লেও ঘূৰি আহে। কিয়নো এটা কথা সঁচা যে তেওঁ দুজন আৰু কেতিয়াও আহিব নোৱাৰে, দ্বিতীয়জন জুবিন গাৰ্গ অসমত আৰু কেতিয়াও আহিব নোৱাৰে। গতিকে তেনেকুৱা নিচিনা কথা, আৰু খুব মনটো বেয়া লাগি আছে আচলতে। ইয়ালৈ আহিলে বিশেষকৈ বেছি গধুৰ হৈ আহে মনটো।